নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক নলেজ পইণ্ট আছাম ইউটিউব চেনেলটোলৈ। আৰু এটা ভাল খবৰ আহি গ'ল আপোনালোকৰ বাবে। ADREৰ যি গ্ৰেড 3 আপোনালোকৰ ডিগ্ৰী লেভেলৰ অৰ্থাৎ স্নাতকৰ বাবে যি আপোনাৰ অনলাইন আবেদন হৈছিল আৰু লগতে ড্ৰাইভাৰ পোষ্টৰ সেয়াৰ আজি এডমিট কাৰ্ড ঘোষণা কৰিছে। চ' এডমিট কাৰ্ডখন আপোনালোকে কেনেদৰে ডাউনলোড কৰিব আৰু কোনটো চেণ্টাৰত আপোনালোকে পৰিছে গম পাব সকলোখিনি কথা। চ' আহক আজি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। যোৱাকালি আপোনালোকে গ্ৰেড 3 HS লেভেলৰ এক্সামটো দি আহিলে আৰু আজি আপোনালোকৰ ডিগ্ৰী লেভেলৰ এক্সামটোৰ বাবে যি এডমিট কাৰ্ড সেই এডমিট কাৰ্ড ঘোষণা কৰিছে। আৰু আপোনালোকে এডমিট কাৰ্ড চাবলৈ হ'লে যাব লাগিব ADRE অফিচিয়েল ৱেবছাইটটোলৈ আৰু তাতে গৈ আপোনালোকৰ স্ক্ৰল ডাউন কৰি তললৈ যাব অলপ। তাৰপাছতে দেখিব আপোনালোকৰ যিটো ADRE ডিগ্ৰী লেভেল এডমিট কাৰ্ড লগতে আপোনালোকৰ ADRE ড্ৰাইভাৰ এডমিট কাৰ্ড দুয়োটাই আচলতে ঘোষণা কৰিছে। ইয়াতে কেইবাটাও লিংক দিয়া আছে, কোনোবা এটা লিংকত আপোনালোকে গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকৰ এইখন নতুন পেজ খোল খাব। সেই পেজখনতে লিখা থাকিব আপোনালোকৰ পেপাৰ 4 আৰু পেপাৰ 5, যিহেতু দুখন পেপাৰ আপোনালোকৰ একেখনতে পৰীক্ষা হ'ব। আৰু ইয়াতে আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ, আগৰ যিটো এপ্লিকেশ্যন নাম্বাৰ দি আপোনালোকে এডমিট ডাউনলোড কৰিছিল HS লেভেলৰ এপ্লিকেশ্যন নাম্বাৰটো দিব, লগতে আপোনালোকৰ যিটো পাছৱৰ্ড হয় এই পাছৱৰ্ডটো দিব। তাৰপাছতে আপোনালোকে এই নীলা লগ ইন অপশ্যনটোত ক্লিক কৰিব। তাৰপাছতে আপোনালোকৰ এডমিট কাৰ্ডখন আহি যাব। যদিহে আপোনালোকৰ পাছৱৰ্ডটো পাহৰিছে তেনেহ'লে ফৰগট পাছৱৰ্ডটো মাৰিব পাৰিব। চ' আপোনালোকে সোনকালে ডাউনলোড কৰি লওক আপোনালোকৰ এডমিট কাৰ্ডখন। আৰু যোৱাকালি আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মাজত মাত্ৰ কেইদিনমান সময় আছে, আপোনালোকে ভালদৰে পঢ়ক আৰু ডিগ্ৰী লেভেলৰ পৰীক্ষাটো আপোনালোকে ভালদৰে দিয়ক। ধন্যবাদ। এনেধৰণৰ আপডেট পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।